হেল্ল' গাইছ, আজি আমি গাঁৱৰ ঘৰত আহিছোঁ। মানে একচুৱেলি গাঁৱৰ ঘৰত বহুত দিন আহিব পৰা নাই, একদম জংঘল হৈ আছে, চাফা আমাক কৰিব লগা আছে। মানে ঘৰত মানে কি হয়, চোতাল বহুত জংঘল হৈ গৈছে, সেইটো কাৰণে ভাবিলোঁ আহি অলপ আজি চাফা কৰি দিওঁ। তো আহি বুলি তাৰমানে অলপ চাফ চিকুণ কৰি আছোঁ। গুৱাহাটীততো ইমান কাম কৰা অভ্যাস নাই, তো গা চা পূৰা ভিজি গৈছে, পূৰা ঘাম ওলাই গৈছে। তো বেয়া বস্তুবিলাক ওলাই গ'ল লগতে, আৰু কামো কৰিলোঁ, চাফা হ'ল জেগাবিলাক। তো আগৰ দিগিও চাফা কৰিলোঁ, গোটেই ঘৰখন পূৰা চাফা কৰিছোঁ পূজা আহিলে। তো পূজাৰ কাৰণে আৰু এতিয়া আৰু ঠাণ্ডা দিন আহিব, এতিয়া ইমান জংঘল নহয়। এতিয়া বাৰিষা দিনত পূৰা বৰষুণ দি কিমান জংঘল, এইবিলাক নাথাকে, পূৰা জংঘলে ভৰ্তি হৈ গৈছে, ইমান জংঘল হৈ গৈছে। চাফা কৰা মানুহ নাই, মই অকলে কৰি গুৱাহাটীত থাকোঁ। তো এতিয়া আহি পেলাই ইয়াত লাগি আছোঁ, তেনেকৈ জংঘল চাফা কৰিছোঁ। যিখিনি কাম কৰিব আহিছিলোঁ কামখিনি শেষ হ'ল আমাৰ। ভাগৰ লাগি গৈছে দেই, হৈছেনে? এইটো ধুনীয়াকৈ চাফা কৰিলোঁ। আৰু চোতালখন চাওক কেনেকুৱা হৈ আছিলে আৰু কেনেকুৱা হৈ গ'ল চাফা কৰি দিয়াৰ পিছত। তো বাটৰখিনিও চাফা কৰি দিলোঁ, বাটৰখিনি এনেকৈ চাফা কৰি দিলোঁ, আৰু পূৰা চোতালটো ধুনীয়াকৈ চাফা কৰিলোঁ। এতিয়া চাওক কেনে লাগিছে, আগতে ভিডিঅ' চাই কেনে লাগিছে আৰু চাফা কৰাৰ পিছত ভিডিঅ'টো কেনে লাগিছে চাওক। তো বহুত ভাগৰ লাগিছে, গা চলা ভিজি গৈছে। তো ভাল লাগিছে, এটা এনাৰ্জি, মানে বেয়া বস্তুবিলাক ওলাই গ'ল ঘামেদি, তো এনাৰ্জি লছ হৈছে। তো এতিয়া গা চা ধুই অলপ এনাৰ্জি ভৰাব লাগিব দেহাত। চোতালৰ মাজত অমিতা গছ চাওক, অমিতা লাগিছে একদম চোতালৰ মাজতে। তো ধুনীয়া, মানে নতুন গছ এতিয়া হৈ আছে। তো অমিতা লাগিছে, কেইটামান ডাঙৰ হোৱা নাই এতিয়ালৈকে। আৰু মই গুৱাহাটীত নিব কিবা কিবি ছিঙিছোঁ চাওক, গাঁৱৰ উলিয়া বস্তু এই চাওক, গুৱাহাটীত লৈ যাম মই এইবোৰ। অমিতা লগতে কলডিল এটা, কোমোৰা, আৰু লগতে নেমু টেঙাও কেইটামান লৈ যাম। লোকেল বস্তু অলপ খামগৈ, ভাল লাগিব খাই। দিনটো কাম কৰিলোঁ, এতিয়া আকৌ কৰ্মস্থলীলৈকে আকৌ যাব ওলালোঁ গুৱাহাটী। তো কাম চাম কৰি উঠি পূৰা লোকেল বস্তু লৈ এতিয়া গুৱাহাটীলৈকে যাব ওলাইছোঁ। তো এয়া পেকিং চেকিং কৰি লৈছোঁ বঢ়িয়াকৈ, ধুনীয়াকৈ। ফেন এখনো বেয়া হৈছিলে, ফেনখনো খুলি লগাই ল'লোঁ, লগাই লৈ এতিয়া যাব ওলাইছোঁ। চ' গৈ থাকোঁ, লগ পাম গুৱাহাটীত গৈ আকৌ বেলেগ এটা ভিডিঅ'ত।